খবৰ আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল সো ইয়া আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ যেহেতু বহুত দিন হৈ গৈছিলে একো ভিডিঅ' দিয়াও নাছিলোঁ সো ইয়া আজি ষ্টাৰ্ট দিছোঁ আৰু তো আপোনালোকে এণ্ডিঙলৈকে চাব ভিডিঅ'টো মানে এনেকুৱা নৰ্মেল ভিডিঅ'য়ে হয় ভিডিঅ' বনাই আছোঁ ব্ৰ সো নৰ্মেল ভিডিঅ'য়ে হয় ৰূপমে যেহেতু চেলেঞ্জ ভিডিঅ' বনায় সো তাৰে আজি মই ভাবিলোঁ এনেই মাজতে আৰু টপকাই দিওঁ মোৰ ভিডিঅ'টো সো ইয়া চাই থাকিব এণ্ডিঙলৈকে গম পাব আমি কি খাম কি কৰিম সো ইয়া প্ৰিপাৰেশ্যন হৈ আছে আমি যেহেতু ৰূপমে চেলেঞ্জ ভিডিঅ' এটা কি কৰিবি আজি তই যি চেলেঞ্জ ভিডিঅ' হ'ব তাতে ময়ো ভিডিঅ'টো টপকাই দিছোঁ এনি অবজেকশ্যন আছে আজি অকল আছামিজ থালি ইয়া সো ইয়াতে আলু পিটিকা হ'ব বেগন কা ভৰ্তা হ'ব বিলাহী পিটিকা হ'ব আৰু ঢেৰ কিবা কিবি দেখাম বাৰু সো ইয়াতে প্ৰিপাৰেশ্যনবিলাক হৈ আছে এইবিলাক লাই শাকো আছে সো ইয়া আপোনালোকক বাকীখিনি দেখাম আজি মোৰ আউটফিটটো এইটো একদম নৰ্মেল হয় মই এনেই ওলাই গৈছিলোঁ চ' এইটোৱে পিন্ধি গৈছিলোঁ চ' ভাবিলোঁ এনেই দেখাই দিওঁ আৰু এইটোৱে হয় মোৰ আউটফিটটো এণ্ড বেকগ্ৰাউণ্ডটোত ইয়াতে মোৰ ভাইটি শুই আছে একচুৱেলি বহুত টাইমো হৈ গ'লে এইবিলাক উল্টা ফুল্টা বস্তু এইবোৰ নাচাব চ' ইয়াতে প্ৰিপাৰেশ্যন হৈ আছে এয়া মোৰ মা আৰু ইয়াতে বনাই আছে চব আৰু একদম জল্দি বনাই আছে এছমিজ থালি বুলি ক'লে কোনে কোনে ভাল পায় প্লিজ জনাবচোন মোক মইতো একদম এছমিজ থালিৰ দিৱানা মোৰ বহুত ভাল লাগে স্পেচিয়েলি যদি মানে চব আইটেম থাকে ন ত' বহুত বেছি ভাল লাগে আৰু চ' ভাবিলোঁ আজি ঘৰতে ট্ৰাই কৰোঁ যিহেতু ৰূপমে কিবা চেলেঞ্জ ভিডিঅ' বনাম বুলিও কৈছিলে চ' উই থট লাইক লেটছ গ' ফৰ এছমিজ থালি চেলেঞ্জ চ' ইয়াতে হৈ আছে চব এইবিলাক খানা দেখিলে যে মানে ৰখিবই নোৱাৰি মই যে একদম ধৈৰ্য থাকে বুলিহে আৰু দেই মইতো অলৰেডি আলু খালোৱে মানে কেইটামান আলুটো মই খালোৱে অলৰেডি এইটো বেয়া পাইছ নি খোৱাৰ কাৰণে মানে এইটো হেৰি কি কয় বেঙেনা পিটিকা মানে পুৰি কিনে হৈ গ'ল আৰু ইয়াত এতিয়া ৰূপমে বিলাহী টপ বনাইছে আমাৰ ইয়াত মিছা মাছো হৈ গৈছে তাৰপিছতে সৰু আলু ভাজিও হ'ল ইয়াতে দেখাই দিয়া এইটো চালাডো হৈ গ'ল আৰু বাকী আছে আলু পিটিকা কৰিবলৈ লাই শাক হেৰি কৰিবলৈ কাৰণে আৰু ইয়াতে দাইলো হৈ গ'ল বাকীতো আৰু কি আছে সেইটো আৰু লাষ্টতহে গম পাম মোৰতো দেখি লোভে লাগি গৈছে তোৰ লাগিছে নাই বাৰু চেলেঞ্জটোত চাগে আমি দুইটাই জিকিম নেকি যিমান পাৰিম সিমানেই খাম আৰু আপোনালোকে চাব লাষ্টলৈকে তেতিয়াহে গম পাব আমি কি বনালোঁ আৰু কি খালোঁ আৰু কোনে কিমান খালোঁ ঠিক আছে চ' অগেইন মই টেষ্টিং কৰাত আহিবলৈ ইয়াতে মিছা মাছ ছুপাৰ চেজি ছুপাৰ ফাণ্টাষ্টিক মুঠতে এনেকৈ টেষ্টিং কৰোঁতে চাগে যাব খানা হোৱাই নাই চেলেঞ্জ কৰি অলৰেডি 10টা বাজিল 10টা বাজি পাৰ হ'ল ন ৰূপম 10টা বাজি পাৰ হ'ল চ' মই টেষ্টিং কৰি আছোঁ আৰু তাৰপিছত বহিম আৰু অকল দবাম বাই দ্য ৱে এই চালাডৰ ভিতৰত আপোনালোকে কোনটো খাই বেছি ভাল পায় কমেণ্ট কৰিবচোন বিলাহী খায়নে গাজৰ খায়নে মানে কি খায় বাছ কমেণ্ট কৰিব আৰু ইয়াতে প্ৰিপাৰেশ্যন হৈয়ে আছে এতিয়ালৈকে এণ্ডিং হোৱাগৈয়ে নাই আপোনালোকে বাছ এণ্ডিঙলৈকে চাব কিন্তু স্কিপ নকৰিব আমি ভিডিঅ' মানে চেলেঞ্জ ভিডিঅ'টোৰ কাৰণে ছেটআপ কৰি আছোঁ ছেটআপটো হোৱাৰ পাছত মানে কৰি হোৱাৰ পাছত মই আপোনালোকক দেখাই আছোঁ আৰু ইয়াতেতো খানা চানা লৈ গৈ আছে এইটো কি হয় বাৰু অ'কে চ' এইটো লাই শাক বইল হৈ আছে ইয়াত আৰু ইয়াত ৰূপমে পুৰি ল'ম এতিয়া ন পুৰি ল'ম কিমান টাইম লাগিব ইয়াতে এইবিলাক চাওক অ' মাই গড ৱাও চাওক গাইছ এতিয়া বিলাহী পুৰিব ষ্টাৰ্ট দিছোঁ আৰু ৰূপমে পিটিকা কৰি আছে আলু কাপ পিটিকা আৰু কি হয় লগত কি দিছ লগত তিতা ফুল দিছোঁ আৰু আলু পিটিকা তিতা ফুল মায়ে চাগে দেখি ৰখিবই পৰা নাই আৰু জিভাৰ পানীয়ে পৰি গৈছে আৰু এট লাষ্ট চব বস্তু ৰাখিলোঁ আৰু কিবা বাকী আছে ৰূপম আনিবলৈ বিলাহী চাটনিটো ৰাখিম আৰু এতিয়া এয়া হৈ আছে আৰু আপোনালোকে অতি সোনকালে গম পাব কোনে কিমান খাইছে লাষ্ট টাইম ভিডিঅ'ত ভাত খাম বুলি কৈছিলোঁ আৰু ফাইনেলি আজি খাম ভণ্টিৰ লগত ভাত কোনে তাই বেছি খাব পাৰে নে মই বেছি খাব পাৰোঁ দেখাই আছোঁ আপোনালোকক অ'কে মইতো বাৰু এনেও নোৱাৰোঁ মই ইমান খাবলৈ কাৰণে চ' বাট আইল ট্ৰাই মাই বেষ্ট চ' ইয়াতে আমাৰ খানা ৰেডি ইয়াতে ভাত ইয়াত দাইল
বিলাহী পিটিকা, মিছা মাছ, সৰু আলু, বেঙেনা পিটিকা, মাছৰ চৰচৰি, তাৰপিছতে লাই শাক বইল, আলু পিটিকা আৰু সালাড। সো এতিয়া আমি ষ্টাৰ্ট কৰিম, চাই থাকিব। ক'ত গ'ল? ইমান এক্সাইটেড যে খানা গোটেইখিনি খতম কৰিব পাৰিবিনে? অফ কোৰ্স পাৰিম, সব অকলে খাই দিম, অকলে। সিটো বাৰু চাগে পাৰিবই, কাৰণ কেলে তাৰ ইমান খোৱা অভ্যাস আছে, যোনে যোনে তাৰ ভিডিঅ' চাই চবেতো গম পায়ে। তো সেইটো খুচিতে আৰু এটা আলু খাই দিছে, আৰু এটা মৌ খাই দিছো। কেনেকুৱা লাগিছে? লেটছ ষ্টাৰ্ট। এতিয়া আমি ইয়াতে খানা খাবলৈ ষ্টাৰ্ট দিম। চ' আমি লৈ লওঁ ফাৰ্ষ্টত। খানা পিনা কৰি হৈ গ'ল। গোটেই খানাৰ ভিডিঅ'টোতো ৰূপমৰ একাউণ্টত যাব, মই তাতে লিংকটো দি দিম। যাৰ যাৰ চাবলৈ ইচ্ছা আছে আপোনালোকে চাই ল'ব। আৰু এয়া ৰূপম খানা চানা খাই বহি আছে। আমাৰ বহুতখিনি আমি খালোৱেই, অকণমানে বাছিলে আৰু এইখিনি আৰু ৰাতিপুৱা খোৱা যাব। ইয়াৰ পেট চাওক, মইতো বাৰু এবাৰ যোনখিনি ভাত দিছিলে সেইখিনিয়ে খালো, এইটো দুবাৰ লৈছে। তিনিবাৰ ক'ত দুবাৰ? অঁ, তিনিবাৰ। ইয়াতে মা, এয়া আমাৰ ছেটআপটো এয়া। চ' মই হাতখন ধুই লওঁগে। লগ পাই আছোঁ দেই। চ' হেল্ল' এভৰিৱান, আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। যিহেতু যোৱাকালি ৰাতি ভিডিঅ'টো এণ্ড কৰা নহ'ল, চ' নেক্সট দিনা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো ভাল পালে। এণ্ড যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ডু ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। বাই বাই। এণ্ড য়েছ, গোটেই চেলেঞ্জ ভিডিঅ'টো ৰূপমৰ ব্লগত আছে, মই তাতে মেনশ্যন কৰি দিম ডেছক্ৰিপশ্যনত। প্লিজ তাতে গৈও মৰম দিব। বাই বাই।